সুদ খোৱাটো আল্লাহ তাবাৰাক ওয়া তাআলাই কোরআন শরীফত মানা কৰিছে। সুদ খোৱাটাৰ ওপৰত আল্লাহ তাবাৰাক ওয়া তাআলাই নাৰাজ হয়। সুদ খোৱাসকলৰ ওপৰত আল্লাহ তাবাৰাক ওয়া তাআলাই খং কৰে। আল্লাহে বেয়া পায়। এইটো সুদ খোৱাটো হাৰাম হয়। আল্লাহ তাবাৰাক ওয়া তাআলাই কোরআন শরীফত সাফ সাফ ঘোষণা কৰি দিলে, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহ, হে যিসকলে ঈমান আনিছ, আমানুত্তাকুল্লাহ, তোমালোকে মোক ভয় শ্ৰদ্ধা কৰা, ওয়াদাৰু মা বাকিয়া মিনাৰ ৰিবা, তোমালোকে সুদ এৰি দিয়া, তোমালোকে সুদ বাদ দি দিয়া, তোমালোকে সুদ নাখাবা, ইন কুনতুম মুমিনিন, যদিহে তোমালোকে মুমিন হোৱা। ইমানখিনি কোৱাৰ পিছতো যদি আপুনি মই সুদ বাদ নিদিওঁ, সুদ যদি এৰি নিদিওঁ, তেতিয়াহ'লে আল্লাহ তাবাৰাক ওয়া তাআলাই কি কৈ আছে শুনক। আল্লাহ ক'লে কোরআন শরীফত, ফাইন লাম তাফআলু ফাআযানু বিহারবিম মিনাল্লাহি ওয়া রাসূলি, আল্লাহ ক'লে মোৰ লগত আৰু মোৰ ৰাসূলৰ লগত যুদ্ধৰ ঘোষণা কৰি দিয়া। আল্লাহ আৰু আল্লাহৰ ৰাসূলৰ লগত যুদ্ধ কৰাৰ শক্তি আছে? কোনোবাই কৰিব পাৰিব? আল্লাহ তাবাৰাক ওয়া তাআলাই যুদ্ধৰ ঘোষণা কৰি দিলে কাৰ ওপৰত? সুদকাৰীসকলৰ ওপৰত। কিমান ডাঙৰ শক্তি হয়, কিমান বেয়া পোৱা কাম হয়, আল্লাহৰ কিমান নাৰাজগী কাম হয়। এইটো হাৰাম হয়। যিয়ে এই কাম কৰিব সেইজন ব্যক্তি বহুত ডাঙৰ গুনাহগাৰ হ'ব আল্লাহ তাবাৰাক ওয়া তাআলাৰ দৰবাৰত। আমাৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজন ব্যক্তিয়ে এক লকমা হারাম মাল খাব, এইজন ব্যক্তির 40 দিনলৈকে আল্লাহ তাবারাক ওয়া তাআলার দরবাৰত দোয়া কবুল নহব। আৰু যাৰ ঘৰত মান্থলি সুতৰ পইচা আহি থাকিব আৰু তাৰ খোৱা লোৱা পিন্ধা উৰা মিলা সমস্ত কাম তাৰ হারাম মালৰ দ্বাৰাই হয়, সুতৰ পইচাৰ দ্বাৰাই হয়, সেইজন ব্যক্তিৰ না নামাজ কবুল হ'ব, নে দোয়া কবুল হ'ব, নে আল্লাহে কাল কিয়ামতৰ মাথুত মাফ কৰিব, না আমার নবীজি সুপারিশ করিব। এবার নিজেই চিন্তা করি ফিকির করি চাওক। এজন সাহাবাই আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহিলে, সালাম পেশ কৰিলে, মুসাফা হওয়ার পিছত আল্লাহর নবীয়ে ক'লে, মোৰ সাহাবা তোমাৰ হাতটো ইমান মতা তাজা কিয়? তেতিয়া সাহাবাজনে ক'লে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ বিবি বাচ্চাৰ কাৰণে মই সোখন পাহাৰত মই শিল ভাঙা কাম কৰোঁ, এনেকৈ দিন হাজিৰা কাম কৰোঁ, মই যিখিনি পাওঁ সেইখিনি মই বিবি বাচ্চাৰ নামত খৰচ কৰোঁ, মই হাতেৰে বহুত কাম কৰোঁ। তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, যিজন ব্যক্তিয়ে নিজ হাতেৰে কামাই কৰি নিজৰ বিবি বাচ্চাকো পালন দিব, সেইজন ব্যক্তি আল কাসিবু হাবিবুল্লাহ, সেইজন আল্লাহৰ মেহবুব হয়, সেইজন ব্যক্তি আল্লাহৰ হাবিবুল্লাহ হয়। আজি মুছলমান আল্লাহ তাবাৰাক ওয়া তাআলা আপোনাক মোক হাত দিছে, এটা 60-70 বছৰ জিন্দগী আপুনি মই মালদাৰ হোৱাৰ কাৰণে, অট্টালিকাৰ মালিক হোৱাৰ কাৰণে, জমিনদার হওয়ার কারণে, আপনি মই 60-70 বছর জিন্দগিটো হারাম মাল কামাই করার নামত বয় করি আছো, শুনে নাই? আল্লাহ তাবারাক ওয়া তাআলা কই দিলে তো হারাম হয়, সুদ তোমালোকে নাখাবা। কোনোবাই মানক ধোকাবাজ কৰি খাই আছে, কোনোবাই জুয়ার দ্বাৰাই খাই আছে, কোনোবাই মানুহৰ ওপৰত মানুহ ঠকবাজি কৰি খাই আছে, এইবোৰ হারাম হয়। পাল্লাত মারি খাই আছে, এইবোৰ হারাম হয়। সুতত লগাই তার পরিয়াল পোহপালন কৰি আছে, এনেকৈ এইবোৰ হারাম হয়। এইবোৰ বাদ দিয়ক। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সুতত পইচা লগোৱা জনৰ যিমানখিনি গুনাহ হ'ব, সুতৰ পৰাই পইচা লোৱা জনৰো সিমানখিনি গুনাহ হ'ব। সুতৰ পইচা যিয়ে হিচাপ কৰিব, সেইজন ব্যক্তিৰ যিমানখিনি গুনাহ, সুতৰ পইচা হিচাপ কৰাৰ সময়ত যিকেইজন উপস্থিত থাকিব, গাৱাহী থাকিব, সেইজন ব্যক্তিৰো সিমানখিনি গুনাহ হয়, বৰাবৰ গুনাহ হয়। মোৰ ভাইসকল, মোৰ বন্ধুসকল, এই সুদ বাদ দিয়া আল্লাহ তাবাৰাক ওয়া তাআলাই মানা কৰিছে। সুদ খোৱাৰ সকলৰ ওপৰত আল্লাহে নারাজ থাকে, সুদ খোৱাসকলৰ ওপৰত আল্লাহ তাবাৰাক ওয়া তাআলাই যুদ্ধৰ ঘোষণা কৰিছে। আপুনি মই
এই দুনিয়ার বুকুর পৰাই বিদায় ল'ব লাগিব। আসল জিন্দেগী আপোনাৰ মোৰ এই দুনিয়া নহয়, আসল জিন্দেগী হৈছে আপোনাৰ মোৰ আখেৰত হয়। আখেৰতৰ বুকুৰ জিন্দেগীটো কেনেকৈ লাভৱান হ'ব পাৰোঁ, আখেৰতৰ বুকুত আপুনি মই কেনেকৈ আল্লাহৰ ওচৰত কামিয়াব হ'বলৈ পাৰোঁ, সেইটোহে চিন্তা ফিকিৰ কৰক। মোৰ ভাইসকল, মোৰ বন্ধুসকল, এই দুনিয়াৰ বুকুত এতিয়া খোজ কাঢ়ি আছোঁ, কোন মুহূৰ্তত আল্লাহৰ হুকুমত জমিনৰ তলত যাব লগা হৈ যায় তাৰ কোনো ঠিকনা নাই। মোৰ ভাইসকল, মোৰ বন্ধুসকল, সুদৰ পৰাই হওক, জুৱাৰ পৰাই হওক, মানুহক ধোকাবাজি দিয়ে হওক, এইবিলাকৰ কামৰ পৰাই, পাল্লাত মাৰাৰ পৰাই হওক, এইবোৰ বস্তুৰ পৰাই কি কৰক, তওবা আস্তাগফাৰ কৰক। এইবোৰ আল্লাহৰ নাফাৰমানি কাম হয়, এইবোৰৰ দ্বাৰা আল্লাহৰ কি হয়, আল্লাহৰ খং হয়, এইবোৰৰ দ্বাৰা, এইবোৰ কামৰ দ্বাৰা আল্লাহৰ দৰবাৰত অপছন্দনীয় হয়। মোৰ ভাইসকল, মোৰ বন্ধুসকল, এইবোৰ বাদ দিয়ক, এইবোৰ আল্লাহৰ নাফারমানি কাম। তওবা আস্তাগফার করি আল্লাহর দরবারত কি হয়ে যাক, আল্লাহর মেহবুব পছন্দনীয় বান্দা হয়ে যাক। এইটোৱে মোৰ আহ্বান। আপুনি মই সুদ বাদ দিব লাগে। সুদটো হারাম মাল হয়। এই সুদ আপোনাক মোক, এই সুদে আপোনাৰ মোৰ জীৱন ধ্বংস কৰিব, আপোনাৰ মোৰ জিন্দগী বৰবাদ কৰি দিব, আপোনাৰ মোৰ আখিৰাতৰ জিন্দগীকো সুদে কি কৰি দিব, বৰবাদ কৰি দিব। এইটো এনেকুৱা এটা শক্তি কাম হয়, এই কাৰণে আল্লাহ তাবাৰাক ওয়া তাআলা যুদ্ধৰ ঘোষণা কৰিছে। মোৰ ভাইসকল, মোৰ বন্ধুসকল, এইটো বাদ দিয়ক। সুদ খোৱাটো আল্লাহৰ একেবাৰে অপছন্দনীয় কাম হয়।